নমস্কাৰ বন্ধুসকল আজি মই আপোনালোকক জীৱনৰ ওপৰত প্ৰভাৱ পেলোৱা 6টা শব্দৰ ওপৰত ক'বলৈ গৈ আছোঁ যি 6টা শব্দই আপোনাৰ মোৰ আমাৰ সকলোৰে জীৱনৰ ওপৰত বহুত বেছি প্ৰভাৱ পেলায় তেনেহলে বন্ধুসকল আহকচোন সেই 6টা শব্দ বাৰু কি সেই 6টা শব্দ বা সেই 6টা বাক্য ক'বলৈ গৈ আছোঁ যি 6টা শব্দ বা 6টা বাক্যই আপোনাৰ মোৰ আমাৰ সকলোৰে জীৱনৰ ওপৰত বহুত বেছি প্ৰভাৱ পেলায় আৰু আটাইতকৈ বেছি আমাক দুখ দিয়ে তাৰে প্ৰথম যিটো হেতু হৈছে যে কাৰোবাৰ পৰা বহুত বেছি আশা কৰা যদি আপুনি কাৰোবাৰ পৰা বহুত বেছি আশা কৰে তেতিয়া হলে তাত 100% গ্যাৰান্টি যে আপুনি তাৰ পৰা দুখ পাবই পাব দ্বিতীয় যিটো হেতু হৈছে যে কাৰোবাৰ ওপৰত বহুত বেছি বিশ্বাস কৰা খুব সহজতে বিশ্বাস কৰা যদি আপুনি কাৰোবাৰ পৰা খুব সহজতে খুব বেছি বিশ্বাস কৰে তেতিয়া হলে হেতু 100% গ্যাৰান্টি যে আপুনি আপোনাৰ লগত বিশ্বাসঘাতকতা হ'বই তৃতীয় যেটো হেতু হৈছে কাৰোবাৰ লগত জখতকৈ বেছি বা প্ৰয়োজনতকৈ বেছি মিছা কথা কোৱা কোনো কাৰণ নোহোৱাকৈ অকাৰণতে মিছা কথা কোৱা তাৰে চতুৰ্থ যেটো হেতু হৈছে কাৰোবাক লগাতকৈ বেছি বা জখতকৈ বেছি সময় দিয়া যদি আপুনি কাৰোবাক লগাতকৈ বেছি বা জখতকৈ বেছি যদি আপুনি সময় দিয়ে তেতিয়া হলে হেতু 100% গ্যাৰান্টি তাত 100% গ্যাৰান্টি যে সেইটো বিষয়ত বা সেই ব্যক্তিজনে আপোনাক সন্মুখৰ ব্যক্তিজনে আপোনাক কোনো গুৰুত্ব নিদিব তাৰে পঞ্চম যেটো হেতু হৈছে কাৰোবাক লগাতকৈ বেছি ভাল পোৱা তাৰে যেটো ষষ্ঠ সেই ষষ্ঠ হৈছে কাৰোবাক বহুত বেছি নিজৰ ভবা আপোন ভবা বহুত এনেকুৱা মানুহ আছে যিসকলে মোৰ অমুক মোৰ তমুক মোৰ বন্ধু মোৰ অমুক মোৰ তমুক তেনেকুৱা বহুত ধৰণৰ কথা কৈ ফুৰে সেই সকলৰ কাৰণে কৈ আছো যিসকলে খুব বেছি বুলি আনক নিজৰ বুলি ভাবে বা আপোন বুলি ভাবে সেই সকলে বেছিকৈ দুখ পায় গতিকে বন্ধুসকল আপোনাৰ মোৰ আমাৰ সকলোৰে জীৱনৰ ওপৰত প্ৰভাৱ পেলোৱা এই 6টা শব্দ আছিল আজি যি 6টা শব্দ মই শেয়াৰ কৰিলো আপোনালোকৰ লগত গতিকে এই 6টা শব্দৰ পৰা সদায় নিজক দূৰত ৰাখিব সদায় নিজক আঁতৰত ৰাখিব আপুনি চাব যে এই 6টা শব্দৰ পৰা সদায় আপুনি নিজক দূৰত ৰাখিলে সদায় আপুনি সুখী থাকিব হেপি থাকিব এই 6টা শব্দই হৈছে আটাইতকৈ বেছি আমাক দুখ দিয়া শব্দ সময় বিশ্বাস ভালপোৱা আশা ভৰসা এই শব্দবোৰে আটাইতকৈ বেছি আমাক দুখ দিয়ে আমাৰ জীৱনত আটাইতকৈ বেছি পৰিমাণে প্ৰভাৱ পেলায় গতিকে বন্ধুসকল মই এটা কথা ক'ম যে আপোনালোকক সদায় এইকেইটা শব্দৰ পৰা নিজকে বচাই ৰাখিব যিমান বেছি এই শব্দকেইটাৰ পৰা নিজকে দূৰত ৰাখিব সিমানে বেছি আপুনি সদায় সুখী থাকিব দুখে কেতিয়াও আপোনাক চুব নোৱাৰিব গতিকে বন্ধুসকল আজিলৈকে ইমানেই আছিল এই 6টা শব্দ আছিল এই 6টা শব্দই খুব বেছি পৰিমাণে আমাৰ জীৱনৰ ওপৰত আমাৰ সকলোৰে জীৱনৰ ওপৰত খুব বেছি পৰিমাণে প্ৰভাৱ পেলায় আৰু সেই কাৰণে এই 6টা শব্দ আজি মই আপোনালোকৰ লগত শেয়াৰ কৰি দিওঁ বুলি ভাবিলো সেয়ে শেয়াৰ কৰিলো গতিকে বন্ধুসকল এতিয়ালৈকে ইমানেই আকৌ লগ পাম এটা নতুন ভিডিঅ'ত তেতিয়ালৈকে ভালে থাকক হাঁহি থাকক আৰু সদায় সুস্থ থাকক ধন্যবাদ